নমস্কাৰ সকলোকে আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখি গম পাইছে চাগে ক'ৰবাত যাবলৈ ওলাইছোঁ। মোৰ ভণ্টিৰ যিহেতু HS এক্সাম হৈ আছে, আজিও তাইৰ পৰীক্ষা আছে, গতিকে তাইক লৈ যাওঁ। তাইৰ চেণ্টাৰ মানে ADP কলেজত, সেইকাৰণে অকলে পঠাবলৈও দিগদাৰ হয়। এয়া আহিয়ে আছোঁ দুইজনী। তাৰপিছত ডিমৌত স্কুটি থ'লোঁ, থৈ আকৌ টেম্পুত উঠিবলৈ আহি আছোঁ। এয়া আহি আছোঁ দুইজনী। আমাৰ বাইদেউ আকৌ গাড়ীটো মানে পঢ়িবলৈ বাকী থাকেই, তাই বোলে ভয় ভয় লাগি থাকে, সেইকাৰণে বহীখন লৈ আহি এয়া চাই আহিছে। তাৰপিছত টেম্পুৰ পৰা নামিলোঁ, নামি আকৌ খোজকাঢ়ি আহিব লগা হয় যে, খোজকাঢ়ি আহি আছোঁ দুইজনী। তাৰপিছত এয়া তাইক পঠালোঁ, কৈছোঁ আৰু ভালকৈ দিবি বুলি। তাই গা ভাল নহয় যে, ভয়ো কৰি আছে। 1টা বজাত তাই সোমাল আৰু, যিহেতু 1:30ৰ পৰা এক্সাম আছে। তাই সোমোৱাৰ পিছত অলপ বহিলোঁ, তাৰপিছত মই আকৌ আহিব ওলাইছোঁ এয়া ইলেকশ্যন অফিচ, মানে মোৰ কাম এটা আছে তাতে। আজি নগাঁৱত ইমান ভিৰ নহয়, আগবেলা মেট্ৰিকৰ এক্সাম, এতিয়া আকৌ HS এক্সাম, বহুত ভিৰ মানে। অফিচৰ পৰা আহি পালোঁ, পাই এয়া চাহ একাপ খাব লৈছোঁ। আৰু দেখিছেনে, গাৰ্জেনবোৰ এনেকেই বহি থাকে হোটেলখনতহে। টাইম হৈছে আৰু লাহে লাহে এয়া গাৰ্জেনবোৰ গোট খাইছেহি ষ্টুডেণ্টবোৰ নিবৰ বাবে। এয়া ল'ৰা ছোৱালীবোৰ ওলাইছে আৰু কিমান ভিৰ দেখিছেনে। ইয়াত মানে বিচাৰি উলিয়াবই টান, সদায় এনেকুৱাই হয়, বহুত ভিৰ হয়। কনচেপ্টৰ ল'ৰা ছোৱালী বহুত যে, একদম পূৰা মেলাৰ নিচিনা, চাওকচোন। কাকো ক'তো বিচাৰি পাব নোৱাৰি মানে। চব আহি আছে, আমাৰ তাইৰ আকৌ দেখা দেখিয়ে নাই এতিয়ালৈকে। সেয়া আহিছে কোনোমতে। এয়া আকৌ বা এজনীয়ে পেষ্ট্ৰি খোৱালে, তাৰপিছত আমি ঘৰলৈ আহিলোঁ। তেন্তে আকৌ লগ পাম, বাই।